close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us. Hey guys, কি খবৰ? খবৰ নিশ্চয় সকলোৰে ভালে আৰু মই নিজৰাৰ ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো ৰাস্তাই পুৰা আৰম্ভ কৰি দিছোঁ। প্ৰায়ভাগ মোৰ ভিডিঅ' এইকেইদিন ৰাস্তাতে আৰম্ভ কৰা হৈ আছে, কাৰণ এতিয়া মই যাব ওলাইছোঁ ধেমাজি মোৰ এনাই ঘৰত। আৰু মানে আমাৰ নিচা ছোৱালীজনী তুলনি বিয়া আছে কাইলৈ, সেই গতিকে এতিয়া যাবলৈ বুলি আহি আছোঁ। কাৰণ আমাৰ মানে মানুহজনৰ লগত একেলগতে চাকৰি কৰে, ইয়াত ধেমাজিৰ পৰা আহে। সেই ভাইটিৰ লগতে এতিয়া যাবলৈ বুলি আহি আছোঁ। তেন্তে চাই থাকক ভিডিঅ'টো। আৰু আহি গাড়ীখন পানী চাম, ইমান পানী। আৰু আহি আমি এনাইহঁতৰ ঘৰ পাই গ'লোহি ন বেটি? আমি কাৰ ঘৰ পালোঁ? বুঢ়ী এনাই ঘৰ। এইজনী আমাৰ ডাঙৰ মামী দেই। আৰু সেইজনী আপা আহি আছে, এইজনী আপা ছোৱালী, আমাৰ কণ ছোৱালী ন। এতিয়া আমি বিয়া ঘৰলৈ আহি আছোঁ। কাইলৈ বিয়া পুৰা ডেক'ৰেশ্যন কৰি আছে দেই, সজাই আছে। মোৰ চুনিখন গ'ল ফাটুলি, এইখন চাক ক'ত উঠি আছে। অখতি হাত এয়া এইফালে এনাইহঁতে আখৈ ভাজি ক্লিয়াৰ কৰিলে। মোৰ আহি পোৱা দেৰি হ'ল, আপোনালোকক আখৈ ভজা দেখুৱাব নোৱাৰিলোঁ। এইফালে মামী, এনাই, আপা চব আখৈ ভাজি মেলি ক্লিয়াৰ। এতিয়া চব্জি কাটি আছে, এতিয়া চব্জি বনাব। এতিয়া খানা হ'ব, আপোনালোকক দেখুৱাই থাকিম। ভিডিঅ'টো পূৰা সম্পূৰ্ণ চাই থাকিব, স্কিপ নকৰাকৈ শেষলৈকে। এয়া চাওক দেই, এয়া এইফালে চব্জি। কি মাংস? ব্ৰইলাৰ আৰু আলু অমিতা এইফালে বনাই আছে। এইফালে আমাৰ মামীয়ে লৈ আহিছে, মামীয়ে এইফালে ৰাইচ বহি আছে দেই, চাওক সেইফালে চাওক। এইয়া পুৰা সাজ বিলাইছে দেই। এইফালে এয়া আমাৰ আইসকল চাওক, চব এনাই, আপা, মামী। সাজ খাবলৈ বুলি বহি আছে দেই। এইখিনি সাজ খাম আৰু এতিয়া মিঠা চুকা কোনে থৈছিলে? ধুনীয়া আছে দেই, খাই লওঁ। কেনেকুৱা লাগিছে খাই? কৈ দিয়ক। ভাল লাগিছে নাই? ভাল লাগিছে হয় নাই? ভতিজা আকৌ বেয়া লাগিলে হ'ব নহয় নাই? অঁ, আৰু সেইজনী কইনা মাক দেই, কৃষ্ণ হয়। খাই লওক চাই লওক। খাই লওঁ দেই। অঁ, মামী চাওক কেনেকুৱা দিছে। একদম মকতে দিছা মোক চাওক। কইনা মাকে কোনে বহিছো খাবলৈ। থাকিব বনাই দিছ ইমান। এইজনী কইনা পুৰা মেহেন্দি আঁকিছে। কইনা চাই দিয়া পিনে সেইজনী বেটি চাওক। আৰু এইফালেও মেহেন্দি আঁকি আছে দেই, পুৰা ডিজাইন চাই মোবাইলৰ পৰা। ইয়া আৰু এতিয়া এয়া কইনা বিয়া 11 দিনীয়া, সেইকাৰণে 11জনী ছোৱালী মানে হাতৰ এই কেৰা আঙুলিটো লৈ এনেকৈ তেল দিয়া হৈছে, এনেকৈ সোণৰ আঙুঠি মানে দি লয় আৰু। এয়া চাওক
এতিয়া মূৰত তেল দি হৈ গ'ল, এইপিনে উলিয়াই আছে। আৰু এইফালে আমাৰ মামীয়ে বিয়ানাম গাই আছে চাওক। বিয়াৰ দিনাখন আমাৰ এনেকৈ ৰখীয়া হয়, আপোনালোকৰ হয় নহয় নাজানো। এইফালে কইনা সজাই আছে দেই চাওক, আমাৰ কইনা খিনমি। এইফালে চাওকচোন পোৱালীকেইটা, বাপৰে ইমান মোবাইলত গেম চাওক। তহঁতি কি খেলিছ? কি গেম খেলিছ? মটৰ চাইকেল গেম। বা চাওকচোন বাৰু আজিকালি ল'ৰা কি ক'ব দেই, উপায় নাই আৰু। ভনীয়ে এতিয়া মোক শৰাই খুজিছে, মই দোকানৰ পৰা মানে বিস্কুট নিব আহিছোঁ, লৈ লওঁ বিস্কুটটো দেই। এইয়া শৰাই লৈ ল'লোঁ, এতিয়া শৰাইখন দি লওঁগৈ। মানে আমাৰ ইয়াত বিয়া আগদিনাখন ৰখীয়া হয়, আৰু ৰখীয়া দিনাখন মানে ঘৰৰ যিমান সম্বন্ধ মানুহ আহে সেই চবকে মানে শৰাই খোজে আৰু। ধৰক কোনোবাই পইচা দিয়ে, কোনোবাই বিস্কুট দিয়ে, কোনোবাই মটন দিয়ে, মানে যাৰ যি ইচ্ছা। আৰু মই যিহেতু ভনীয়েক, মানে মোৰ নিচা ছোৱালী হয়, সেই গতিকে আমাৰ সম্বন্ধ ধৰা হয়। কিছুমানৰ ধৰক বয়সো ধৰা হয়, কিন্তু আমাৰ সম্বন্ধই ধৰা হয়। এতিয়া মোৰ নিচা ছোৱালী, মই হ'লোঁ ভনী। এতিয়া শৰাই খুজিছে, এতিয়া শৰাইখন দি লওঁগৈ দেই। শৰাই দিছে, শৰাই। আৰু এয়া এইফালে আমাৰ শৰাই হেৰি হৈ গ'ল, এইপিনে বিস্কুট খুলি আছে, এতিয়া বিটাব আৰু যিমান উঠিলে চব হেৰি কৰি বিটাই দিব। আৰু এইজনী কইনা, কাইলৈ দেখুৱাম দেই ভালকৈ কইনাজনীক চাব। এইজনী বেটি চব পুৰা কথা পাতি আছে। আৰু এতিয়া আমাৰ মানে যোনটো নেকি ৰখীয়া নিয়ম আছিলে, সেই নিয়ম আমাৰ এতিয়া মানে খতম হ'ল। মানে যিমান মানুহ আহিছিলে এতিয়া চব ঘূৰাঘূৰ হ'ল, এতিয়া আমিও হওঁ, কাৰণ যিহেতু ৰাতিপুৱা বহুত সোনকালে উঠিব লাগিব কাইলৈ। আজি ভিডিঅ'টো ইমানেই। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।